নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকক এটা সাধু কথা ক'ম। সাধুটোৰ নাম শহা আৰু কাছ। এখন বিলত বহুতো কাছ আছিল। তাৰে এটা কাছৰ নাম তীখৰ। বিলখনৰ পাৰতে এখন সৰু বননি আছিল। বননিৰ এটা শহাৰ সৈতে তীখৰে সখি পাতিছিল। শহাটোৰ নাম আছিল গুডু। গুডুৱে প্ৰায়ে তীখৰক জোকাই থাকে, কাৰণ শহা বেগাই যায়, কাছ অতি লাহে লাহে যায়। সেইদিনাও তীখৰ আৰু গুডুৱে বিলৰ পাৰত ৰ'দ লৈ আছিল। তীখৰক লাজ দিবলৈ গুডুৱে ক'লে, সখী, তোমাক দেখিলে মোৰ বৰ বেয়া লাগে। তুমি যিটো গতিৰে যোৱা, কি কাম কৰিবা? তীখৰে উত্তৰ দিলে, মন পুতি লাগিলে ধীৰ গতিৰেও সকলো কামেই কৰিব পাৰি। শহাটোৱে কাছক লাজ দিবলৈ পাং পাতিলে, সখী, আমাৰ দুয়োৰে মাজত এদিনাখন দৌৰ খেলা পাতিলে কেনে হ'ব বাৰু? শহাৰ কথা শুনি কাছই সৰলভাৱে ক'লে, খেলা খেলিবলৈ কিহৰ ভয়? হৰা জিকাটো পাছৰ কথা। ঠিক হ'ল, পাছদিনাই দৌৰ পতা হ'ব। সেইদিনা ৰাতিপুৱাতে তীখৰ আৰু গুডু বিলৰ পাৰত উপস্থিত হ'ল। দুয়ো বিলৰ পাৰৰ পৰা বননিৰ কাষে কাষে শিমলু গছজোপাৰ ওচৰলৈ দৌৰিবলৈ ঠিক হ'ল। শিমলুজোপা প্ৰায় 2 কিলোমিটাৰ দূৰত। 1, 2, 3 বুলি কৈ দুয়ো একে ঠাইৰে পৰা দৌৰা আৰম্ভ কৰিলে। শহাই লগে লগে লৰ মাৰিলে। অলপ দূৰ গৈ গুডুৱে পাছফালে চাই দেখে, তীখৰ তেতিয়াও বহু দূৰত আছে। শহাই ভাবিলে, কাছটোক লাজ দিবলৈ এইখিনিতে ৰওঁ। সি গছ এডালৰ ছাঁতে জিৰণি ল'লে। বননিৰ শীতল বতাহ পাই তাৰ টোপনি আহিল। কাছটো ক'তো ৰোৱা নাছিল, সি ধীৰ গতিৰে গৈয়ে থাকিল। সি শিমলু গছজোপাৰ ওচৰ পাইহে ৰ'ল। তেতিয়ালৈ শহাৰ টোপনি ভঙা নাছিল। শহাটোৱে সাৰ পাই দেখে, পাছফালে কাছটো নাই। সি তৰা নৰা ছিঙি শিমলুজোপাৰ ওচৰলৈ দৌৰ মাৰিলে। শিমলুজোপাৰ তলত কাছটোক জিৰণি লৈ থকা দেখি শহাটোৱে বৰ লাজ পালে। দৌৰ খেলত তীখৰ জিকিল। লক্ষ্য ঠাই নোপোৱালৈকে জিৰণি লোৱা বাবে গুডু হাৰিল। এলেহুৱা মানুহৰো এনেই দশা হয়।